ভূতক বিশ্বাস কৰে নে নাই Hello namaskar my dear friends, welcome back to the channel with new another video. Friends কি খবৰ আশা কৰো সকলোৰে খবৰ নিশ্চয় ভাল. Friends আজি মই উপস্থিত হলো এয়া চাওক এটি জনশূন্য ৰাস্তা. এই ৰাস্তাটোত আজি বহুত দিনৰ মূৰত আহিলো ইয়াতে. আগতে এইটো ৰাস্তা বহুতে বেয়া আছিল. এতিয়া পকি হৈছে ৰাস্তাটো আৰু মানুহ বেছি অহা যোৱা নকৰে এইটো ৰাস্তাৰে. আজি এইটোত আহিলো. এই ৰাস্তাটোত আজি ব্লগ কৰি দেখুৱাম সম্পূৰ্ণ এক্সপ্লোৰিং কৰি দেখুৱাম আজি এই ৰাস্তাটোত তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই ঠাইখিনি সম্পূৰ্ণ এক্সপ্লোৰিং কৰিম আপোনালোকক দেখুৱাম এই ৰাস্তাটো হ'ল চিপনচিলাত ভাওলাগুৰি হৈ কঁঠালগুৰিত যাব পাৰে এইটো ৰাস্তা আৰু ইফালেদি যাব পাৰে বঙাইগাঁও যাব পাৰে চৰাপাৰা হৈ বঙাইগাঁও যাব পাৰে বেতবাৰী ওলাব পাৰে তো ফ্ৰেন্ডছ এতিয়া মই এক্সপ্লোৰিং কৰিম এইটো ৰাস্তাত চাওক মানুহ অহা যোৱা নকৰে কোনো মানুহ অহা নাই এতিয়ালৈকে তো চাওক ভয় লাগি আছে এটা আৰু বহুত বছৰ আগতে আহিছিলোঁ ইয়াতে আজি বহুত বছৰ পিছত আকৌ আহিলোঁ এইটো ৰাস্তাত তেতিয়াও ভয় লগা আছিলে আৰু তেতিয়া অলপ সৰু আছিলোঁ এতিয়াও ভয় লাগি আছে কাৰণ এজনো মানুহ দেখিবলৈ পোৱা নাই মই এইটো ৰাস্তাৰে মই আহিলোঁ এইটো ৰাস্তাৰে এক্সপ্লোৰিং কৰি দেখুৱাম আপোনালোকক ৰাস্তাটো পকি কৰি দিছে ভাল লগা হৈ আছে ৰাস্তাটো এতিয়া কিন্তু ভাল লাগিলে কি হ'ব ভয় লগা এটা ৰাস্তা হৈ আছে কাৰণ মানুহ বেছি অহা যোৱা নকৰে এইটো ৰাস্তাৰে আপোনালোকক কৈ আছোঁ বাৰে বাৰে যিহেতু বাহৰ তল হে আৰু এইখিনি ঠাইত এন্ধাৰ ৰাতি ক'বই নালাগে ইয়াতে কিমান এন্ধাৰ হ'ব আপোনালোকে জানে বাহৰ তল কিমান এন্ধাৰ হয় দিনতে এন্ধাৰ হৈ গৈছে চাওক চাওক मुझे तो बहुत डर लग रहा है यार फर्स्ट टाइम ऐसा मुझे डर लग रहा है प्रथम बार এনেকৈ ভয় খাইছো এইটো ৰাস্তাত এইটো দেখি আছে নে ঘৰটো এইটো স্মশান ঘাট নতুনকৈ বনোৱা হৈছে পুৰণাই হৈ গ'ল আপোনালোকে গোটেই ঠাইবোৰতে এনেকুৱা ঘৰ দেখিবলৈ পাব স্মশান ঘাটত এইটো ঘৰ কিন্তু আজিলৈকে এইটো ব্যৱহাৰ হোৱা নাই বহুত পুৰণা হল জংগল হৈ গৈছে তাৰ চাৰিওকাষ জংগল হৈ গৈছে আৰু তিন পাতবোৰ মামৰি ধৰিছে পকিবোৰো অলপ খহি যোৱা যেন হৈ গৈছে আমাৰ অসমত চাগে এতিয়ালৈকে ইউজ কৰি পোৱাই নাই বেলেগত ইউজ কৰে আমাৰ অসমৰ বাহিৰত যিবিলাক ইণ্ডিয়াত আমাৰ এই ভাৰতবৰ্ষৰ যিবিলাক চেন্নাই হওক বা গুজৰাট সেইবিলাকত ইউজ কৰিছে কিন্তু আমাৰ ইয়াতে মই এতিয়ালৈকে শুনা নাই ইউজ কৰিছে চাগে কৰবাত তো मुझे बहुत डर लग रहा है यहाँ पर তো মাই ডিয়াৰ ফ্ৰেণ্ডছ এয়া হ'ল বুঢ়ী আইৰ থান এয়া চাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এইটো ৰাস্তাত কোনো হানি বিঘিনি নহয় আৰু ইমান ভিতৰত যে এই বুঢ়ী আইৰ থানটো আছে ভগৱানৰ মন্দিৰ এটা দেখি মনটো অলপ ভাল লাগি গ'ল ভিডিওটো লাইক কৰি দিব আপোনালোকৰ বাবে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ সাপোৰ্ট কৰিব সাপোৰ্ট কৰিলে ভাল লাগিব আৰু ভিডিঅ' বনাই আগলৈ আৰু আপোনালোকৰ বাবে বহুত কষ্ট কৰিবলগীয়া আছে এইখিনি মোৰ বাবে একো নহয় আপোনালোকে সাপোৰ্ট কৰিলেহে আগলৈ আৰু ভাল ভিডিঅ' বনাব পাৰিম কষ্ট কৰিব পাৰিম এতিয়া মই গাড়ীখনৰ ওচৰত গৈ আছোঁ নাজানো গাড়ীখন ভালকৈ আছে নে নাই বহুত দূৰত থৈ আহিছোঁ খোজকাঢ়ি আহিছোঁ আপোনালোকক ভিডিঅ' বনাই দেখুৱাই আহিছিলোঁ এতিয়া আকৌ গাড়ীখনৰ ওচৰত গৈ আছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ বহুতে ভয় লাগি আছে আৰু প্ৰথমবাৰ এনেকৈ স্মশান ঘাটৰ ওচৰত আহি ভিডিঅ' বনাই আছোঁ বহুতে ভয় লাগিছে এয়া স্মশান ঘাট এইফালে ঘৰটো আছে আৰু পানী চাওক কিমান বাঢ়িছে বেকগ্ৰাউণ্ডত দেখি আছে আপোনালোকে বহুতে ভয় লাগিছে ইয়াতে কিমান জংঘল আৰু এইফালে বাহৰ তল চাওক তো ইয়াৰ পৰা মই সোনকালে যাওঁ আৰু
ভয় লাগি আছে দিনতে এনেকুৱা ভয় লাগি আছে ৰাতি ক'বই নালাগে কাৰণ এটা শ্মশান ঘাট হয় সেয়ে ভয় লাগে আৰু লাইফত জীৱনত প্ৰথমবাৰ শ্মশান ঘাটৰ ওচৰত আহিছোঁ অকলে ভয় কিয় নালাগিব আৰু যিহেতু ৰাস্তাটো চাওক জনশূন্য ৰাস্তা মানুহে অহা যোৱা নকৰে বেছি এজন দুজন আহে আৰু বহুত সময়ৰ মূৰতহে আহে डर सबको लगता है गला सबका सूखता है कोई है यहाँ पर कोई है यहाँ पर কোনোবা আছে নে ইয়াতে হেল্ল' কোনোবা আছে নে ইয়াতে আৰু আত্মা নাথাকিলে হ'ল আৰু ভয় লাগি আছে ৰাতি যে আৰু কি হ'ব ইয়াতে ফ্ৰেণ্ডছ ফাইনেলি বাইকখনৰ ওচৰত আহি পালোঁ এতিয়াহে অলপ মনটো শান্ত হৈ গ'ল এতিয়া মই বাইকখন লৈ এইটো ৰাস্তাৰে পুনৰ যাম আপোনালোকক এক্সপ্ল'ৰিং কৰি দেখুৱাম এতিয়া বাইকখন লৈ এতিয়া এইটো ৰাস্তাৰে যাম চাই থাকক ভিডিঅ'টো তো মাই ডিয়াৰ ফ্ৰেণ্ডছ এখাতে কেমেৰাটো লৈ এখাতে বাইক চলাই গৈ আছোঁ এইটো ৰাস্তাৰে লাহে লাহে গৈ আছোঁ জোৰত যাব নোৱাৰোঁ তো মাই ডিয়াৰ ফ্ৰেণ্ডছ ভিডিঅ'টো এইখিনিতে এণ্ড কৰিবলৈ ওলাইছোঁ যদি আজিৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভূতক বিশ্বাস কৰে নে নাই হঠাৎ মানে নিজে মানে পঢ়ি গ'লোঁ আৰু কেনেকৈ ভয় লাগিছে ইয়াৰ পৰা এতিয়া জল্দি ঘৰলৈ যাওঁ আৰু ভয় লাগি আছে এনে পৰিলোঁ সঁচাকৈ পৰি গৈছিলোঁ বহুতে ভয় লাগিছে ইয়াৰ পৰা সোনকালে এতিয়া যামগৈ আৰু এতিয়া সোনকালে ভিডিঅ'টো এইখিনিতে এণ্ড কৰিবলৈ ওলাইছোঁ আকৌ লগ পাম সকলোকে নতুন এটি ভিডিঅ'